হেল্ল' মোৰ মিছ মোৰ অন্যতা মিনি ব্লগ লৈ আপোনালোকক স্বাগতম। আজি আহিলোঁ এয়া যোৰহাটৰ মাজমজিয়াতে থকা এয়া বুঢ়ী গোঁসানী দেৱালয় বুলি। আজি কালী পূজা আপোনালোকক কিনো দেখাম। আপোনালোকক দেখিছেই আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ হেৰাই গ'ল। গতিকে কিনো কালী পূজা আপোনালোকক দেখাম। তথাপিও আপোনালোকক আমাৰ যোৰহাটৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ যোৰহাটৰ যোৰহাটৰ পৰিৱেশ ইমান ভাল নহয়। গতিকে তথাপিও যিমানখিনি পাৰিছোঁ, যদিও কালী পূজাটো কৰিবই লাগিব, তথাপিও জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তথাপিও জাষ্টিছ ফৰ জুবিন গাৰ্গ। আপোনালোকে দেখিছেই এয়া যোৰহাটৰ মাজমজিয়াত। যদিও আমাৰ যোৰহাটৰ কালী পূজা হয়, তথাপিও মানুহৰ ভিৰটো নাই। গতিকে সকলোৱে আপোনাৰ এইবাৰ পূজা ভালদৰে উদযাপন কৰা নাই কালী পূজা। গতিকে চাকি বন্তি হ'লেও জ্বলাইছে, যদিও তথাপিও পূজা মণ্ডপত ইমান ভিৰ নাই। তথাপিও আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ। আমাক জুবিন গাৰ্গৰ ন্যায় লাগে, গতিকে এই কালী পূজা আমাৰ যোৰহাটৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমাৰ প্ৰতিখন পূজা মণ্ডপতে জাষ্টিছ ফৰ জুবিন দা দেখিছে। গতিকে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে, গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই যাওক। এয়া আমাৰ যোৰহাটৰ বাবুপতি পূজা মণ্ডপ। তাতো আপোনাৰ এই পূজা মণ্ডপতে বহুত মানুহৰ সমাগম হয়। তথাপিও আপোনালোকে দেখিছে জুবিন গাৰ্গৰ এমাহ পাৰ হৈ গ'ল, তথাপিও আমি জাষ্টিছ পোৱা নাই। তথাপিও তেওঁলোকে শ্ৰদ্ধাঞ্জলি উদযাপন কৰিছে জুবিন গাৰ্গৰ হৈ। তথাপিও পূজা পাতিবতো লাগিবই। এয়া বাবুপতি পূজা মণ্ডপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মানুহৰ বহুত সমাগম কম। সকলোৱে জুবিন দাৰ ন্যায় বিচাৰিছে। গতিকে এই শুভ দেৱালটো কোনেও ভালদৰে উদযাপন কৰিব পৰা নাই, কাৰণ আমি আমাৰ মৰমৰ হাৰ্টথ্ৰব, আমাৰ মৰমৰ শিল্পী জুবিন দাৰ ন্যায় পোৱা নাই। এয়া পূজা মণ্ডপৰ আপোনালোকক পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়ালৈকে পূজা হোৱা নাই, এয়া সজাই আছে। এয়া সকলোখিনি মণ্ডপৰ আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ, কিয়নো আমাৰ এজন মৰমৰ শিল্পী, আমাৰ অসমৰ শিল্পী, আমাৰ হাৰ্টথ্ৰব জুবিন দা হেৰাই গ'ল। গতিকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই কালী পূজা মণ্ডপতে আমি জুবিন দাৰ ন্যায় বিচাৰিছোঁ, তেওঁ যেন ন্যায় পায়। যদিও কালী পূজা হৈ গ'ল, কালী পূজা উদযাপন কৰিছে, দুৰ্গা পূজা হৈ গ'ল। দুৰ্গা পূজাটো আপোনালোকে দেখিলে আমাৰ জুবিন দাৰ সকলোখিনি মায়াবিনী নামেৰেই দুৰ্গা দেৱী গুচি গ'ল, আৰু মায়াবিনী নামেৰেই দুৰ্গা দেৱী উদযাপন কৰা হ'ল এইবাৰ। তথাপিও সকলোতে মায়াবিনী তেওঁৰ গীতটিৰেই সকলো পূজা উদযাপন কৰা হৈছে। এয়া জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ইয়াতো লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। গতিকে আমি সকলোৱে জুবিন দাৰ ন্যায় বিচাৰিছোঁ, তেওঁ যেন ন্যায় পায়, আৰু এই ন্যায়ত কোনো পলিটিক্স নচলিব। তেওঁ গাই গৈছে পলিটিক্স নকৰিব বন্ধু। তেওঁ পলিটিক্স বিচৰা নাছিলে, কিন্তু জুবিন দাৰ এই ন্যায়ৰ ওপৰত পলিটিক্স চলিছে। গতিকে আমাক পলিটিক্স নালাগে, আমাক লাগে জুবিন দাৰ ন্যায়। গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখক। গতিকে এই সকলো পূজা মণ্ডপতে যদিও পূজা উদযাপন কৰা হৈছে, সকলো পূজা মণ্ডপে, সকলো পূজা কমিটিয়ে, সকলো অসমবাসীয়ে এই জুবিন দাৰ, এই আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে।
গতিকে এয়া আইনেক্সতো জুবিন গাৰ্গৰ চিনেমাখন আহিবলৈ বিচাৰিছে। তথাপি আইনেক্সত গৈ এই সকলোখিনি যোৰহাট বাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। জাষ্টিছ ফৰ জুবিন।